हेलो एभ्रिवान आशा करूँ আপোনালোক সকলোৱে ভালে আছে দেশী হোম কিচেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই নতুন এটা ভিডিও লৈ আহিছোঁ আশা কৰোঁ ভিডিওটো আপোনালোকৰ ভাল লাগিব আজি আমি পুখুৰীত মাছ ধৰিবলৈ আহি আছো এয়া চাওক সবে মিলি আহি আছো পুখুৰীত মাছ ধৰিম আৰু ঘৰৰ জাতিলাওৱেদি মাছ খাম সেইকাৰণে এয়া আমি গোটেই কেইজনীয়ে আহি মাছ ধৰিলো এয়া মোৰ হাতত দেখা পাইছে আপোনালোকে মস্ত ডাঙৰ এটা মাছ ধৰিলো আৰু চাওক আমাৰ পুখুৰীত পানী একেবাৰে কমি গৈছে এতিয়া মাছখিনি মাজত যাইহে থাকে এপিনে এয়া মাছটো ধৰি লৈ আহিলো মই এতিয়া মাছটো বাছিম মাছ বাছাৰ কাৰণে কলপাত এটা কাটি আনিলো ইপিনে মাছ বাছিবলৈ ষ্টাৰ্ট কৰিছো এতিয়া মই মাছটো বাছি লৈ ভালকৈ ধুই মেলি লৈ আছো এয়া চাওক মাছটো মোৰ ধোৱা হৈ গ'ল আৰু এতিয়া নিমখ আৰু হালধি সানি মাছখিনি ভাজি লম মাছৰ পিচকেইটা ধুনীয়াকৈ ভাজি ললো আৰু ইপিনে লাউটো কাটি মেলি ধুই ৰেডি কৰি লৈছো আৰু এয়া চাওক লাউৰ আঞ্জা ইতিমধ্যে ৰেডি হৈ গ'ল ঘৰৰে লাউ যেহেতু লাউ একেবাৰে গলি গুলগুলা হৈ গৈছে আৰু আজিৰ ভিডিওটো ইমানেই ভিডিওটো চাই আপোনালোকে কেনে পালে